নমস্কাৰ। আজিৰ শীৰ্ষক বাট এৰি দে মলঙা সময়, বাট এৰি দে। কি লাভ এই উচ্চ নিজ জাত পাতৰ? মই ব্ৰাহ্মণ, মই কোচ, কলিতা, আহোম, মিৰি মিচিমি নগা, ধনী দুখীয়াৰ ভেম। কি লাভ তোৰ হাতেৰে নেখাওঁ, মই শৰণীয়া, মই ভজনীয়া, মই ব্ৰহ্মজ্ঞানী, ব্ৰহ্মকুমাৰী, মই ভকতীয়া, মই হজী, মই গীৰ্জাৰ পাদুৰী। কি লাভ, কি লাভ এই তোৰ মোৰ আপোন পেটীয়া ভাৱ, আত্মীয়তাৰ শৃংখল ভাঙি নিজ স্বাৰ্থৰ বৰ ঘৰ সাজিছোঁ। তোক আগুৱাই যোৱা দেখি হেঙাৰ বান্ধিছোঁ। কি লাভ তোকেই যদি বহুৱাব নোৱাৰো অন্তৰত, তোকেই যদি দিব নোৱাৰো প্ৰাপ্য সন্মান, কি লাভ, কি লাভ এই শিক্ষা আৰু এই প্ৰজ্ঞাৰ জ্যোতি। ভাল বেয়া, শুদ্ধ শুদ্ধ সকলো যেন সাৰ, নিয়তিয়ে কপালত আঁকি দিছে চণ্ডালনি যুগ। মহামাৰীয়ে আৱৰি ধৰিছে তোক মোক সমগ্ৰ জাতিটোক, সমগ্ৰ জাতিটোক। কি লাভ, কি লাভ মই হিন্দু, তই মুছলমান, শিখ, ঈশাই, বুদ্ধিষ্ট। এইবোৰ ভাইৰাছে আমাক ধ্বংসিব, কৰোণাই ধ্বংসিব শৰীৰ। প্ৰতিটো ৰক্তিম সন্ধিয়া বিদায় সহি সহি দেখিছোঁ, এন্ধাৰৰ আলিংগনত শ্মশানৰ ভিৰ। ৰাজপথ, চিকিৎসালয়ৰ বাকৰিত কফিনৰ শাৰী, প্ৰিয়জনক দিব নোৱাৰা শেষ বিদায়ৰ চুপনি। বৰ যন্ত্ৰণা কাতৰ, বৰ যন্ত্ৰণা কাতৰ শেষ বিদায়ৰ তেজৰ চকু পানী, বৰ যন্ত্ৰণা কাতৰ। আহক আহক আমিবোৰ সাৱধান হওঁ, দুচকি তাকো জেতুকী সপোন। ঈশ্বৰৰ ভৰসাৰ এটি জেতুলি পকা আশা, টুপ টুপিয়া ৰঙা, টুপ টুপিয়া ৰঙা।